নমস্কাৰ বন্ধুসকল, মই লোহিত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে গম পাইছে আমি ডিব্ৰুগড়ত এটা ৰেডিমেড বাউণ্ডেৰী ৱালৰ কাম কৰি আছোঁ আৰু সেই কামটো আজি আদায় হ'বলৈ গৈছে। তো ব'লক বন্ধুসকল, মই আপোনালোকক দেখাইছোঁ আমাৰ কামখিনি কেনেকুৱা হৈছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো বন্ধুসকল, মই আপোনালোকক এইফালে পোনপ্ৰথমে দেখাইছোঁ। এইটো হৈছে ফ্ৰণ্ট ছাইডটো, এইখনত গেট বহিব আৰু এইটো এটা পাৰ্ট বহিছে আৰু এইফালে এনেকৈ বহিছে আৰু ইয়াৰ বেক ছাইডটো আপোনালোকক দেখাইছোঁ। বেক ছাইডটো এনেকুৱা, এইফালে আপোনালোকে দেখিবলৈ পাইছে বেক ছাইডটো প্লেন হয় আৰু মই ভিতৰ ছাইডটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তো ভিতৰ ছাইডটো আপোনালোকে চাওক। এইফালে আমাৰ ফিনিচিঙৰ কাম অলপ চলি আছে। এইফালে খুঁটাবিলাকৰ নচবিলাক বনাই আছে। তো এইফালে আমাৰ বেক ছাইডটোৰ এনেকুৱা হৈছে দেখিবলৈ, এনেকুৱা। আৰু এইটো হৈছে ভিতৰৰ ছাইডটো, ওপৰলৈ খুঁটাবিলাকৰ ফিনিচিং মৰা হৈছে আৰু এইবিলাক দেখিবলৈ পাইছে। এইবিলাক ধুনীয়াকৈ ফাগবিলাক মাৰি দিয়া হৈছে, খুঁটাৰ কিনাৰবিলাক। আৰু এইটো মই আপোনাক বাউণ্ডেৰীটো চাৰিওফালে এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক আপোনালোকে চাওক। আৰু অকণমান চুকত মানে এডোখৰ সৰু বহিছে, সৰু প্লেট। মই সেইডোখৰ আপোনালোকক দেখাইছোঁ আমি কেনেকৈ মিলাইছোঁ বস্তুটো। এইডোখৰ আপোনালোকে দেখিবলৈ পাইছে। প্লেটবোৰ মানে চফুটীয়া থাকে, গতিকেলৈ এটা জোখত হয় আৰু এইডোখৰ আমাৰ জোখতকৈ অকণমান সৰু হ'ল, গতিকেলৈ এডোখৰত প্লেট কাটি সৰুকৈ লগাবলগীয়া হৈছে। এইডোখৰ আমাৰ আপোনাৰ 1.5 ফুট হৈছে। তো এইফালে আৰু আগলৈ আৰু দুপিচমান বহিছে, তেনেকুৱা মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে বাউণ্ডেৰীটো চাওক, কেনেকুৱা লাগিছে জনাব। এইফালে আগফালটো এইফালৰ পৰা দেখিবলৈ আপোনালোকে চাওকচোন। এতিয়া কেঁচা হৈ আছে বৰ্তমান, চিমেণ্টবিলাক শুকালে দেখিবলৈ প্লাষ্টাৰ কৰা নিচিনা লাগিব। ৱালখন চাওকচোন কিমান পোনকৈ গৈছে এইফালে। আৰু মই আপোনালোকক এই চুকত আৰু এটা সৰু টুকুৰা বহিছে, সেইটো মই আপোনালোকক দেখাইছোঁ। এইডোখৰ আপোনাৰ সৰু টুকুৰা বহিছে, এইডোখৰ মিলাবলৈ বাকী আছে এতিয়া। এইফালে ফিনিচিং মাৰি আহি আছে। এইফালে আমাৰ মিস্ত্ৰীদা, আমাৰ মানে দুদুদাই এইফালে ধুনীয়াকৈ প্লাষ্টাৰ মাৰি আহি আছে। দুদুদা, কাম কৰি কেনেকুৱা লাগিছে আজি? কাম কৰি ভাল লাগিছে। গৰম উঠিছে নাই আজি? মানে সাংঘাতিক গৰম। গৰমত কাম কৰি ভাল লাগিছে ন? ভাল লাগিছে। পিঠি সিজি গৈছে আজি। মানুহ কোলা কৰি গৈছোঁ। ঘৰত চিনি নাপাবলৈও আছে আজি। তো এইফালে আপোনালোকে দেখিছে, এইবিলাক খুঁটাবিলাকৰ কিনাৰবিলাক নাচবিলাক মাৰি গৈছে, বনাই গৈছে এইবিলাক। আৰু এইডোখৰত আমাৰ জইনিং পইচাটো কুণীয়া হয় মাটিডোখৰ। তো গতিকে আপোনাৰ এইডোখৰ দুটা সৰু সৰু প্লেট বহিছে, চেম্বাৰ বহিছে। এইটো আপোনাৰ দেখিবলৈ পাইছে, এইটো ফ্ৰণ্ট ছাইড। ববুদা, কেনেকুৱা লাগিছে? কাম কৰি ভাল লাগিছে? গৰম কেনেকুৱা পাইছে? গৰমটো বহুত অভাৰ হৈ গৈছে ন? আজি কামটো আদায় কৰিলোঁ, ভাল লাগিছে নাই? ভাল লাগিছে ন? এইফালে আমাৰ চবৰে অৱস্থা আজি বেয়া হৈ গৈছে গৰমত, তথাপিতো আজি কামটো শেষ কৰি দিলোঁ। আৰু এইফালে আৰু দুজনমান আছে, এইফালে এজন আছে ৰখি আছে। আৰু বেক ছাইডটো মই আপোনালোকক অলপ দেখাই দিছোঁ। বেক ছাইডৰ দৃশ্যটো আপোনালোকে চাই থাকিব। এই বাগানৰ মাজেদি মানে অলপ খোজকাঢ়ি যাবলৈ দিগদাৰ হয়, তো তথাপিতো মই গৈছোঁ বাগান ফালি। বাগানত লাগিয়ে ধৰিছোঁ। মই এতিয়া আপোনালোকক আমাৰ ৱালৰ বেক ছাইডটো দেখাবলৈ লৈছোঁ। এইটো হৈছে আপোনাৰ ৱালৰ আমাৰ ফ্ৰণ্ট ছাইডটো। এইফালে ৰাস্তাৰ ফালৰ পৰা এইটো ৰাস্তা হ'ব আৰু ৰাস্তাৰ ফালৰ পৰা এইটো ফ্ৰণ্ট ছাইড। আৰু এইডোখৰ গেট বহিব, মই আপোনালোকক দেখাইছিলোঁ, তথাপিতো আকৌ দেখাই দিছোঁ। তো এইফালৰ পৰা আহি মই আপোনালোকক বেক ছাইডটো অলপ দেখাই দিছোঁ। এইটো আপোনাৰ বেক ছাইডত এটা সৰু টুকুৰা বহিছে। এইটো
সৰুৰ পিচ বহিছে এইটো আৰু এইফালে এটা সৰু পিচ বহিছে এইফালে বেক সাইডকেইটা অলপ মিলাই আছে এইফালে আমাৰ ৰাজু আজি ৰাজু মিস্ত্ৰী আহিছে আমাৰ আজি আমাৰ ভাইটি হয় তো আজি মিস্ত্ৰী কামত লাগি গৈছে পুৰা এইফালে চাই হায়াৰ কৰি দিয়ে হেল্ল' বন্ধুসকল মিস্ত্ৰী কাম কৰি কেনেকুৱা লাগিছে মিস্ত্ৰী কাম কৰি মজা লাগিছে বঢ়িয়া লাগিছে বেছি হৈছে আৰু ৰ'দটো বেছি হৈছে এতিয়া চাহ পেলাইছে তো এতিয়া ক'লা হৈ যাব ঘৰত চিনি নাপাবি আৰু তো ঠিক আছে তো বন্ধুসকল এইফালে আপোনালোকে দেখিলে আমাৰ বেক সাইডটো ৱালখিনি দেখিবলৈ এনেকুৱা হৈছে ডিজাইনটো আৰু ফ্ৰণ্ট সাইডটো এনেকুৱা আঁতৰৰ পৰা মই অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আঁতৰৰ পৰা কেনেকুৱা লাগিছে এইটো আঁতৰৰ পৰা চাওকচোন ৱালখিনি কিমান ষ্ট্ৰেটকৈ গৈছে আৰু দেখিবলৈ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন এইফালে দেখিলে আপোনালোকে আৰু এইফালে আমাৰ দীপকে ৰাস্তাতে মছলা বনাবলগীয়া হৈছে তো আজি ওচৰত পানী নাই খালৰ পৰা পানী টানিবলগীয়া হৈছে তো এইফালে আমাৰ বেক সাইডটো এইফালে আমাৰ এইটো বেক সাইড বন্ধুসকল আজি মানে আমাৰ ডিব্ৰুগড়ত যিটো কাম লৈছিলোঁ এই কামটো আজি কৰি সম্পূৰ্ণ হৈছে মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ তো ফ্ৰেণ্ডসকলে চাবৰ কাৰণে তো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ধন্যবাদ